নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকক আমি ৰহা টাউন ফুৰিবলৈ আহিছোঁ। গতিকে ৰহা টাউনখনৰ কিছু অংশ আমি দেখাবলৈ চেষ্টা কৰিম। এয়া আমি হাইৱেত গৈ আছোঁ ৰহা ফিচাৰী কলেজ অভিমুখে। আমি ফিচাৰী কলেজ পামেই এতিয়া অলপ পাছতে। গতিকে আমি নেশ্যনেল হাইৱে এইখন দেখিবলৈ পাইছে নৱনিৰ্মিত সোঁহাতে আছে আমি ইয়াত ধাবা হাইৱে সোমাবলৈ আমি ধাবা হাইৱে অভিমুখে গৈ আছোঁ। এইখন হৈছে ধাবা হাইৱে। ইয়াতে আমাৰ লগৰ এজনে ইয়াতে কৰ্মৰত হয়। গতিকে আমি ধাবা হাইৱেত বুনিয়া লাড়ু আৰু কফি